পঢ়িবলৈ বুলি কিতাপখন ল'লেই আপোনাৰো নিশ্চয় টোপনি ধৰে, কিন্তু এনেকুৱা হয় কিয়? বিশেষজ্ঞসকলৰ মতে পঢ়াটো হৈছে এনেকুৱা এটা কাম য'ত আপোনাৰ চকুৰ মুভমেণ্ট যথেষ্ট পৰিমাণে প্ৰয়োজন। আপুনি যদি কিছু সময় ধৰি মানুহ এজনক অনুসৰণ কৰিব লাগে, আপোনাৰো নিশ্চয় ভাগৰ লাগিব। ঠিক তেনেদৰেই পঢ়ি থকা সময়ত পাঠত থকা শব্দবোৰ নিৰন্তৰ অনুসৰণ কৰি আমাৰ চকুজুৰি ভাগৰুৱা হৈ পৰে। আকৌ পঢ়ি থকা সময়ত আমাৰ ব্ৰেইন বা মগজুৰ ক্ৰিয়াও যথেষ্ট পৰিমাণে বৃদ্ধি পায়। কিতাপৰ পৰা চকুৱে কঢ়িয়াই অনা সংকেতবোৰক শব্দ আৰু বাক্যলৈ ৰূপান্তৰ কৰি তাৰ অন্তৰ্নিহিত ভাৱখিনি বুজি লোৱা এই দীঘলীয়া প্ৰক্ৰিয়াটোত আমাৰ ব্ৰেইন বা মগজুটোও ভাগৰুৱা হৈ পৰে। আমি যেতিয়া পঢ়িবলৈ বহোঁ তেতিয়া আমি এখন চকী বা কোনো সুবিধাজনক ঠাইত বহি লওঁ। এনেকুৱা কৰাৰ ফলত আমাৰ দেহটোৰ বেছিখিনি অংশই আৰাম কৰাৰ সুবিধা লাভ কৰে আৰু ইহঁতে পঢ়াত ব্যস্ত হৈ থকা চকু আৰু মগজুকো তেনেকুৱাই কৰিবলৈ উদগনি দিবলৈ ধৰে। যদিহে আপুনি ৰাতিৰ ভাগত কিতাপ আগত লৈ বহে, সেই সময়ত দিনটোৰ সমস্ত ভাগৰে আপোনাক আহি হেঁচা মাৰি ধৰে। তেনেক্ষেত্ৰত যদিহে আপুনি পঢ়ি থকা কিতাপখন আপোনাৰ পচন্দৰ নহয় বা কিবা প্ৰয়োজনতহে তাক আপুনি পঢ়িব লগা হৈছে, তেতিয়াহ'লে দিনটোৰ সমস্ত কামৰ দায়িত্ব বহন কৰি ক্লান্ত হৈ পৰা আপোনাৰ মগজুটোৱে আপুনি পঢ়া কথাখিনিৰ সঠিকভাৱে কল্পনা কৰিব নোৱাৰে, যাৰ ফলত কিছু সময় ৰেষ্ট লোৱাৰ কাৰণে আপোনাক ব্ৰেইনটোৱে উদগনি দিবলৈ ধৰে আৰু আমাৰ টোপনি আহে। ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপুনিও যদি পঢ়াৰ সময়ত টোপনি মৰা বিধৰ, তেতিয়াহ'লে নিজৰ বুলি ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব আৰু আজি টোপনি অহাৰ আগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ বন্ধুসকল। মোৰ নাম হ'ল ধীৰাজ আৰু চাই থাকিব জ্ঞানৰ গেৰাজ।